Hello everyone, good morning. আশা কৰিছো সকলোৱে ভালে আছে। ময়ো ভালে আছো। বহুত দিন পিছত আপোনালোকক লগ পাইছো। ভাবিছো আজি এটা ব্লগ বনাও। আজি ডিউটি নাই বাৰু মোৰ, উইক অফ লৈছো। এবাৰ ঘৰৰ পৰা আহো। ভাইটিৰ বিয়া আহি আছে। তাৰ বিয়ালৈ বেছি দিন নাই। একদম মাত্ৰ 25 দিন মানহে আছে। সদায় ভাবো মই ডিউটি যোৱাৰ পিছত ব্লগ বনাম বুলি, কিন্তু টাইমখিনি নিমিলেই। এবাৰো সোমোৱাৰ পিছত এই পেচেণ্ট কেছ এনেকৈ থাকে, তাৰপিছত বনোৱাই হোৱা নাই। তো আজি ভাবিছোঁ এবাৰ যিহেতু ঘৰ যাওঁ, এবাৰ আজি বনাম। আজি বনামেই ব্লগ। ঠিক আছে, আপোনালোকে চাই থাকক। আজি মই অকলে যাম বাৰু, গৈ আকৌ ঘূৰিও আহিব লাগিব। কালি এটা মোৰ কেম্প আছে হস্পিটেলৰ পৰা, সেইকাৰণে ইভিনিং গুচি আহিম ভাইটিৰ লগত। তেখেতৰ ডিউটি আছে আৰু যাম নেক্সট উইকত দুজনে একেলগে যাম। ৱেডাৰটো বহুত ধুনীয়া, চিকচিককৈ বৰষুণ দি আছে অলপ অলপ। শান্তি হয় দে ময়ো হয় দে চুকলি আহি পালো ঘৰ। এতিয়া ঘৰত এইয়া আমাৰ পুৰা নতুন ঘৰত ৰং কৰি আছে। এয়া তোমাক দেখা পাই, তোমাৰ চুলি তুলি মাহা পুৰা বগা হৈ গৈছে। কি মানুহ, মই ভিডিঅ' বনাই আছো। নহয়, মই ভিডিঅ' ব্লগ বনাই আছো। এইফালে একদম পুৰা প্ৰিপাৰেশ্যন চলি আছে বিয়াৰ। আৰু মই দেখাই আছো ৰ'ব কি বস্তু। এইটো হৈছে শিঙি মাছ। কিহেৰে খাইছা কানো ভাত? শিঙি মাছৰ জোল। তোমাৰ বিয়া আহি আছে, কি ক'বা তুমি? কেনেকুৱা অনুভৱ তোমাৰ? এইফালে চা কেমেৰাৰ ফালে। তাত খাই তামোল খাইছোঁ ৰ'ব ৰাইজ। মোৰ যাবই হ'ল। এই ভুটুনি কেনে কৰে? এইটো কি কৰো? ঘোঁৰা। এইটো ঘোঁৰা। হাতেদি বনোৱা ঘোঁৰা। আচলতে নতুন ঘৰটোত কাম চলি আছে, দেখাই দিছোঁ ৰ'ব। নহয়, ঘৰবিলাক গোটেই খেলি মেলি হৈ আছে ন। ৰাতিপুৱা ঘৰত গৈছিল। ঘৰতে মাত্ৰ এক ঘণ্টা ৰুকছে আৰু ফুট নাহিলে। তোমাৰ কাৰণে আহিছোঁ মই ল'ব গৈছিলোঁ গছজোপাৰ ফালে। গছজোপাত পুৰা জাম, 10 মিনিটমান জাম লাগছে। এক গালি কি নেই চলতা है। নহয় গাইজ, মোৰ কালি কেম্প আছে। মই অকণমান তেতিয়া কৈছোঁ না আপোনালোকক, মোৰ কালি কেম্প আছে। উপায় নাই, 1 ঘণ্টা থাকি সেইকাৰণে গুচি আহিছোঁ। এতিয়া মোক ফুৰাব নিব। আমি ৰঙালী চাব যাম এতিয়া খানাপাৰাত। ওলাই যাম বুলি কৈ নগ'লোঁ, দুটাৰ আমনি লাগিল। তাৰপিছত আমি কৰিছোঁ কি, ব্ৰেডৰ পৰা বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ। আজি একদম লেজি
এতিয়া আমি বিৰিয়ানী খাওঁ, তাৰপিছত কালিৰ কাৰণে মই ৰেডি হ'ম। বিৰিয়ানী লগত ৰাইতা দিছে, এটা গোলাপ জামুন দিছে, আৰু ইয়াতে চব টিপি আছে ভাবিছোঁ বেপাৰ। স্মেলটো বহুত ধুনীয়া স্মেল আহিছে একদম। এয়া আমি হোজাই আহি পালোঁ, এয়া ডক্টৰ আছিক। আজি আমি হোজাইত ৰক কৰিম ন, হয় না আছিক? কালি ভিডিঅ' আৰু বনোৱা নহ'ল, এতিয়া আহি পাইছোঁ ইয়াতে। মই কালি কৈছিলোঁ যে কেম্প থকা বুলি, জাষ্ট আহি পাইছোঁ। এতিয়া পেচেজ চোৱা ষ্টাৰ্ট কৰিম। আছিক আহা। আমাৰ হৈ গ'ল কেম্প কৰি, ভাতো খালোঁ আমি অনুৰাগ চিটি ধাবাত। চিটি ধাবা আছিল নে অনুৰাগ ধাবা আছিল ন? অনুৰাগ ধাবা ন? ইমান মানুহ আৰু কি টেষ্টি খানা। আমি ভাত আৰু হাঁহ খাইছোঁ, হাঁহ। এতিয়া তামোল খাই খাই আহি আছোঁ। এতিয়া নগাঁও পাৰ হ'ম আৰু ৰহা পাম। जितना भी खाए भूखा ही रहता है। হোজাইৰ পৰা কিবাকৈ বৰষুণে আহি পাইছোঁ। আহি জাষ্ট ফ্ৰেছ হ'লোঁ। এতিয়া মোৰ মানুহজনৰ ডিউটি আছে, তেওঁ ৰেডি হৈ আছে যাবৰ কাৰণে। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জল্দি ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম। কিবা ক'বা তুমি? আজি মই ছোৱালী নাথাকাৰ কাৰণে পৰ্ক বনাইছোঁ, নিজে পৰ্ক বনাই নিজে খাইছোঁ। সেইটো নাখায় ন? হ'ব, টেষ্টি আছিল কিন্তু। তেনেহ'লে ৰাইজ, আপোনালোকে ভালে থাকক আৰু আগন্তুক ৰঙালী বিহুৰ মই শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। বিহুত ভ্লগ বনাম, তেতিয়া লগ পাম আকৌ।